নমস্কাৰ, মই নয়নজ্যোতি মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি মই এটি নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। ভিডিঅ'টো হ'ল এনেকুৱা ধৰণৰ যে মই এটি নতুনকৈ মোবাইল অৰ্ডাৰ দিছিলোঁ অনলাইন যোগে ফ্লিপকাৰ্টত, আৰু সেই মোবাইলটো আজি দুদিনমানৰ আগতে আহিলে ঘৰলৈ। সেই সময়তে মই কৰ্মচাৰীত থকাৰ হেতুকে বালক বালিকা অৰ্থাৎ মোৰ ল'ৰা ছোৱালী হ'লে তেওঁলোকে এই মোবাইলটো খুলি মেলি ধুনীয়াকৈ চাই ছেটিংছো কৰিলে, আৰু তাৰে এটি ভিডিঅ' দৃশ্যাংশ মোৰ পত্নীগৰাকীয়ে তেওঁৰ মোবাইলৰ জৰিয়তে মোলৈ হোৱাটছএপৰ যোগেদি পঠিয়াইছিলে। আৰু সেই ভিডিঅ'টো কেনেকুৱা ধৰণৰ আৰু তেওঁলোকেনো কেনেকৈ ধৰণে খুলিছিলে মেলিছিলে আৰু ভিডিঅ'টোনো কেনেকুৱা ধৰণৰ, আজি সেই ভিডিঅ'টো দৃশ্যাংশটো যদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন বোলো আজি আমাৰ এই ভিডিঅ'টো চাওঁ।